এনেকুৱা কি বস্তু আছে যিটো অন্ধ মানুহেও দেখিব পাৰে? ইয়াৰ সঠিক উত্তৰটো হৈছে সপোন। অসম দেশৰ বিহম কটা কি গছৰ পাত তিতা? কওকচোন বাৰু এইটো কি? ইয়াৰ সঠিক উত্তৰটো হৈছে নিমপাত। অলপ পানীত বগলী চৰে, পানী শুকালে বগলী মাৰে। কওকচোন ৰাইজ এইটো বাৰু কি? ইয়াৰ সঠিক উত্তৰটো হৈছে কলম। অসম দেশৰ বিহম ঠাই কি গছৰ পাতে মানুহ খায়? কওকচোন ৰাইজ এইটো বাৰু কি? ইয়াৰ সঠিক উত্তৰটো হৈছে চোৰাত গছ। অসম দেশৰ বিহম কটা কি গছৰ পাত গোটা? কওকচোন ৰাইজ এইটো বাৰুনো কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল পিঁয়াজ গছ।